এই লাঞ্চ গুড নাইট শো सरस्वती का आज का आखिरी फिल्म दिन शो गुड नाइट शो নমস্কাৰ আপোনালোকক সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। যিহেতু কলেজ থাকিলে মানে ৰাতিপুৱা বহুত খৰধৰ হয়, মানে সদায় কৈছোঁ ঘৰত ইয়াত ঘৰত ষ্টাৰ্ট কৰিবই নোৱাৰোঁ। আজি ভিডিঅ'টো ঘৰত ষ্টাৰ্ট কৰি গৈছোঁ। আগন্তুক ভিডিঅ' কলেজত গৈ কৰি আছোঁ, আপোনালোকে চাই থাকিব দেই। পালেহি আৰু ক্লাছ খতম হোৱা নাই, মানে ক্লাছ খতম কৰিলোঁ নিজে। এতিয়া আমি এছাইনমেণ্ট জমা দিবলৈ আহিছোঁ। জমা দিম, ইমান ভিৰ প্ৰথমবাৰৰ বাবে দেখিছোঁ। এছাইনমেণ্ট জমা দিব আহি কিনে ইমান ভিৰ আজিলৈকে দেখিছে এছাইনমেণ্টত এনেকৈ লাইন লাগি দিয়া। আমাৰ এছাইনমেণ্ট জমা দিয়া হৈ গ'ল, এতিয়া আমি গৈছোঁ। এতিয়া আমি এছাইনমেণ্ট জমা দিলোঁ, এতিয়া আমি ক'ৰবালৈ বুলি যাওঁ। গুড মৰ্ণিং মেম। ভিডিঅ' কৰিছোঁ দেখিছানে? লাষ্টৰ আগৰ দিনটো ন, এতিয়া লগৰ এজনী তাক বাই বাই কৰি লওঁ। গুচিয়ে গ'ল চাগে, মই আহি পোৱা হ'লে। পৰিয়ে ক'বলৈ কৈছে ইয়াক থ'বলৈ আহিছোঁ বুলি কিনে দেই। এইজনী এতিয়া আজি ফাৰ্ষ্ট টাইমৰ কাৰণে মানে ইউনিভাৰ্চিটিত কি কাৰোবাৰ পাছফালে বহি মানে আজি স্কুটিখন দিগফালে চলাইছে। আজি ভিডিঅ'টো কৰিব পাৰিছোঁ, নহ'লে সদায় স্কুটিখন চলাই কৰিব পৰা নাযায়। এইফালে ৰাস্তাটো অকোৱা পকোৱাটো, সেইকাৰণে সুবিধাও নহয়। চিধা ৰাস্তা হ'লে অকণমান উঠাইছোৱে হাতত আহি পালোঁ কিবা এটা খাওঁ বুলি কিনে আহিলোঁ। আৰু এই ফুচকাটো দেখি প্ৰথমে ফুচকাই খাম। সিহঁতি আহি আগতে বহি আছে। ফুচকা খোৱা হৈ গ'ল, এতিয়া সিহঁতৰ হোৱাই নাই। এতিয়া আমি চিকেন পকোৰা লওঁ। ফুচকা খোৱা হ'ল, নেক্সট চিকেন পকোৰা। Iya dile sama chicken ini khalil boy dia আমি যাম ক'ত যাম? বাইদেউ হোটেল। বহুত দিনৰ পৰা আহিমেই ভাবি আছিলোঁ বাইদেউ হোটেলত। আজি ফাইনেলি আহি পালোহি। এতিয়া এই তাহঁত স্কুটিখন ৰখাই দিছোঁ। এইটো এয়া আমাৰ বাইদেউ হোটেল ভাবিলে।
বহিলোহে বহাৰ লগে লগে খানা আহি গ'ল কি মানে বহিছোঁ কি আহি কিনে সোমাবহি চিধা খানা আহি মুখৰ আগত পৰিলে এতিয়া বাজিছে খোৱা বোৱা হ'ল এতিয়া আমি ঘৰলৈ ওলাইছোঁ পৰি সদায় তোমাক বেয়াকৈ ওলাওঁ আজি ভাল কিবা এষাৰ কৈ যোৱা খোৱা বোৱা হ'ল এতিয়া ঘৰলৈ যাওঁ মানে ঘৰলৈ গৈ পিনে ভিডিঅ'টো আকৌ কৰোঁ খাব খোৱা বোৱা হ'ল আৰু এতিয়া ঘৰলৈ যাব ওলাইছোঁ ঘৰলৈ গৈ পিনে আকৌ ভিডিঅ'টো কণ্টিনিউ কৰি আছোঁ চাই থাকিব দেই আহি পালোহি আৰু ঘৰতে জাষ্ট সোমাইছোঁ ফ্ৰেছ হৈ লওঁ ড্ৰেছ চেঞ্জ কৰোঁ ৰাস্তাত আকৌ লগ পাই আছোঁ দেই চবেই আহিলোঁ ক্লাছৰ পৰা আহি বহুত ভাগৰি গ'লোঁ আৰু ভিডিঅ' চিডিঅ' বনাব মনেই নগ'ল আহি মেলি কিনে আজি মই আহি মেলি কিনে যে শুলোঁ শুই মেলি একেবাৰে 5টা বজাত উঠিছোঁহি 5টাত উঠিলোঁ উঠি মেলি কিনে বাচন অলপ ধুব আছিলে বাচন ধুলোঁ ধুই মেলি কিনে কি কৰিলোঁ পূজা কৰিলোঁ পূজা কৰি মেলি কিনে আকৌ কি কৰিলোঁ দিনত আহি ভাত খোৱা নাছিলোঁ ভাত খালোঁ ভাত খাই মেলি কিনে এতিয়া অকণমান ওলাই গৈছিলোঁ ওলাই গৈ আহি মেলি কিনে জাষ্ট আৰু এতিয়া ফ্ৰী হৈছোঁ এতিয়া অকণমান কিতাপ কৰি পঢ়োঁ বুলি কিনে ভাবিছোঁ আৰু চাওঁ ভিডিঅ'টো কালি আকৌ কণ্টিনিউ হৈ থাকিব The next day. কালিৰ ভিডিঅ'টো যিহেতু আধাতে সামৰিব লগা হ'ল আধাতে মানে কি ৰাতি আহি পালোঁ আহি পাই মেলি কিনে আৰু কিবা এটা কৰি আছিলোঁ চাগে সেইকাৰণে মানে কৰিবলৈ আৰু নহ'লকৈ ৰাতিপুৱা আজি দিনটো ইমানেই গৰম মানে এতিয়া মই অলপমান ওলাই গৈ আছোঁ আৰু কলৈকে যাওঁ চাওঁগৈ আজি মানে দিনটো মানে ইমান ইমান গৰম ওলাব পৰা নগ'ল সেইকাৰণে এতিয়া বৰ্তমান মই এতিয়া ওলাই মেলি যাওঁ 7:30মান হৈছে এতিয়া মই ওলাই মেলি কিনে যাওঁ ওলাই অলপ আহোঁ তাৰপাছত আহি কিনে আকৌ পেকিং কৰিব আছে কাইলৈ এফালে যাবলৈও আছে ঠিক আছে এতিয়া ভিডিঅ'টো আকৌ চাই থাকিব দেই আহি পালোঁ এতিয়া মেলালৈ आगे जाएंगे आज का लास्ट और आखिरी फिल्म अंतिम शो आज रात का लास्ट फिल्म अंतिम शो
কেনেকুৱা লাগিলে জনাব। আজিৰ ভিডিঅ'টো ইয়াতেই সামৰিছোঁ। চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে মোৰ চেনেলটো নতুন হয় যদি ছাবস্ক্ৰাইব কৰিব। কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ লগ পাম। বাই বাই।